নিগম কল্পত চতুৰ যিটো কৃষ্ণ দিয়া মন পৰম সন্তোষে পরম সন্তোষে কৃষ্ণ একাদশ স্কন্ধ নিমি নৱমিত সংবাদৰ নাৰদ বাসুদেৱ সংবাদৰ আজি 40 নম্বৰ সূত্ৰৰ পৰা যাব। কৃষ্ণ এৰা বাক জানি বাক যোগ্য যদি দেৱে পঢ়িও বোলা কবাকো প্ৰণামী এৰা পুন ভাগৱত ধৰ্ম ভক্তি মায়া পুন বা উপায়
উন্নত ৰুলে উন্নত ৰুই সুন্দৰ ৰূপ দৰ্শন কৰাই তেতিয়া ভূপতি বাৰু দুৰ্গীয়ে স্তুতি আৰম্ভ কৰি দিলে আৰু স্তুতি কৰাৰ পিছত তেওঁ ভূপতি বাৰু দুৰ্গী কাৰণ তেওঁলোকে খুব দুখেৰে স্তুতি কৰিছে আৰু কৈছে যে প্ৰভু এই কংসই যদি কেনেবাকৈ গম পায় তেতিয়াহ'লে তোমাক আকৌ মাৰিব গতিকে তুমি সামৰা যোনটো পোচাক তোমাৰ জ্যোতি জগতৰ আৰু দৈৱকীয়ে কৈছে যে মোৰ নয়নৰ মণিৰূপে মোৰ কোলালৈ আহা আকৌ তুমি সেইটো ৰূপত জন্ম হৈছা এইবুলি তেতিয়া ভগৱন্তই কৈছিলে যে শুনা মাকে দৈৱকী আৰু পিতা ভূপতি তোমালোক দুয়ো এটা কথা শুনা মই তোমালোকৰ পুত্ৰৰূপী কিয় আহিলো এই কথাখিনি শুনা মই জন্মৰ কথা শুনা দুয়ো প্ৰাণী মোক কংসই মাৰিব নোৱাৰে গতিকে তোমালোকক মই জন্মৰ কথা মনত পেলাই দিওঁ শুনা পূৰ্বত আছিলা মা কৃষ্ণী নামে সতী দৈৱকীয়ে কন্যা দেখি কৈছে মা তুমি প্ৰথমতে কৃষ্ণী নামৰ এগৰাকী সতী আছিলা একেবাৰে বহুত আগৰ কথা আৰু ভূপতি আছিলা সুতপা প্ৰজাপতি আৰু ভূপতি সুতপা নামৰ প্ৰজাপতি আছিলা সৃষ্টি কৰি বাকলিকো ব্ৰহ্মা আনিছিলা আৰু ব্ৰহ্মাই দুয়োকো আদেশ দিলে যে তোমালোকে সৃষ্টি কৰা পৃথিৱীৰ প্ৰাণী ঘোৰ কৰিলা তাকে দেখি দুয়োজনে তপস্যা কৰিলা কাৰণ সৃষ্টি কৰিবলৈ যাওঁতে যদি তপস্যা নকৰে সাধনা নকৰে তেতিয়াহ'লে হয়তো ভাল সন্তান নহ'ব গতিকে তোমালোকে তপস্যা কৰিলা আৰু মই এই ৰূপে দেখা দিয়া বোলো লোৱা বৰ মই তোমালোকক এইটো ৰূপতেই দেখা দিলো অৰ্থাৎ কাৰাগাৰৰ যিটো ৰূপত দেখা দিছে পণ্যত বৰা পুত্ৰিকা অগ্ৰক্ৰমী সমূহৰ তোমালোকে সেই জন্ম তেতিয়া কৰা যে তোমাৰ নিচিনা এটা ল'ৰা লাগে এই হ'ব বুলি মই কৰিলো ঘৰতে আৰু মই সেইটোৱে হ'ব বুলি কৈ মই গুচি গলো নুবুজিলা মুখ মত মুহিলে মায়া যে তোমালোকে মই মুক্তিৰ গৰাকী মুক্তি দিব পাৰো কিন্তু তোমালোকে মোক মুক্তি নিবিচাৰিলা কিন্তু মই এই বুলি কলো তোমালোকে মুক্তি নিবিচাৰিলা পুত্ৰ বিচাৰিলা এই হ'ব বুলি মই কৰিবলগীয়া নুবুজিলা মুখ মত মুহিলে মায়া কিন্তু মই আকৌ মোৰ কথাতে বাদ খালো যে লোকতো নেদেখি মোৰ সমীৰ ৰূপে বুলি মোৰ নিচিনা বিচাৰিছিলা গতিকে মোৰ সমানটো মই ক'ত পাবে দিয়া তিনি ৰূপত লোকতো নেদেখি বিচাৰি চালো যে মোৰ সমান কোনোবা আছে নেকি নাই কৃষ্ণী গৰ্ভ নামে পুত্ৰ জন্মিলো আপুনি মই কৃষ্ণী গৰ্ভ হৈ সেই জন্মত অৱতাৰ হলো তোমালোকৰ পুত্ৰ ৰূপে অতিথি কশ্যপ আছে ভৈলা তৰা দৌৰি তোমালোক আকৌ অতিথি আৰু কশ্যপ কৰা সেই জন্মটো উপজিলো কামত ৰূপলৈ অতিথি কশ্যপ হওঁতেও তেওঁ তোমালোকৰ কামনা এনে আছিলে পুত্ৰ লাগে যে আমাৰ পুত্ৰসকলক অৰ্থাৎ দেৱতাবোৰক অতিথি আৰু কশ্যপৰ পুত্ৰ দেৱতাবোৰক তাৰমানে বলিয়ে ৰাজ্য ধৰণ এইবোৰ চব কাঢ়ি লৈ তেওঁলোকক স্বৰ্গৰ পৰা খেদি পঠালে গতিকে তেওঁলোকক পুনৰ সংস্থাপিত কৰিব লাগে পুত্ৰসকলক সেইটো অনুৰোধ
যিহেতু আশা নকৰিলা মুক্তি আশা কৰা নাই, গতিকে মই ৩ নম্বৰ বাৰত আকৌ আহিবলগীয়া হ'ল। এইটো জন্মৰে মই নিজ ইচ্ছাত আহিছো, কাৰণ কিয় আহিলো, দুবাৰ পুত্ৰ হলো। পুত্ৰ হলে পিতৃক উদ্ধাৰ কৰাটো কৰ্তব্য। গতিকে সেই যুগত প্ৰাৰ্থনা কৰিলেহে তাৰমানে উৎপত্তি হয়। আৰু এইবাৰ মই আহিলো পুত্ৰৰ ধাৰ খুজিবলৈ। গতিকে পুত্ৰৰূপে চিন্তা, ব্ৰহ্মৰূপে চিন্তা কিংবা কৰা পুত্ৰ স্নেহ। এইবাৰ কিন্তু তোমালোকে মোক ব্ৰহ্ম বুলি চিন্তা কৰা বা পুত্ৰ বুলি চিন্তা কৰা কোনো কথা নাই। এইবাৰ মোৰ নাই, মোৰ স্বাৰ্থত আহিছো মই এইবাৰ। তোমালোকক এইবাৰ অৱশ্যে মূৰ্খ ইজনে অৱশ্যে মূৰ্খ পাইবা এৰি দে। এই জন্মত তোমালোকে নিশ্চয় পাবাই। আগৰ জন্মত পুত্ৰৰূপে কামনা কৰি পালা, গতিকে এই জন্মত আহিছো তোমালোক উদ্ধাৰ পাই পুত্ৰ স্নেহ কৰিলে উদ্ধাৰ হবা। আৰু ব্ৰহ্মৰূপে চিন্তা কৰিলে উদ্ধাৰ হবাই এইবাৰ। আৰু মোৰ দায়িত্ব এতিয়া এই কথাটো বসুদেৱৰ মনত তাৰমানে লাগি গল যে দুটা জন্মত মই পুত্ৰৰূপে পালো, এইবাৰো তেওঁ পুত্ৰৰূপে মোলৈ আহিলে। মই চিন্তা কৰিলো তেওঁক, আৰু তেওঁ পুত্ৰৰূপে আহিলে। গতিকে হয়, এতিয়া এই জন্মত মই তাৰমানে ভকত হৈ তেওঁৰ ভক্ত হব লাগিব, মই পিতা হৈ থাকিলে নহব। এইটো মহাজ্ঞান তেওঁ আহিলে নিজে নিজে, আৰু আহি পেলাই নাৰদদেৱক সুধিলে। সেই কথাখিনি সুধিলে আৰু সোধোতে নাৰদদেৱে নিমি নৱকৃত সংবাদ ভাগ বোলে ভাগৱত ধৰ্ম সম্পৰ্কে এয়া প্ৰশ্ন কৰিছে, আৰু সেই প্ৰশ্নৰ উত্তৰ বোধহয় দিয়া নাই। উত্তৰটো কি দিয়ে সেয়া বাৰু আগবাঢ়ক নাই। এতিয়া মই যিমানলৈকে কলো তাৰ পিছৰ পৰা আপুনি আৰম্ভ কৰক। মই নুশুনিলো এই কথাখিনি। এই কৃষ্ণ ভাগৱত কৃষ্ণ কৃষ্ণ হয়। ভাগৱত ধৰ্ম কি, ভক্তি কি, আৰু মায়া কি, মায়ানো কেনেকৈ ধৰিব পাৰি, এই 3টা প্ৰশ্ন কৰিছে। আৰু তাৰপিছত আমি চাওঁ কি উত্তৰ আহে। কৃষ্ণ এরম কাক বলি ব্রহ্ম কর্ম যুগকার নাম ও অবতরিকে হবে পরন্ত কাম। এরম কোন যুগ ধর্ম তরকে গতি ও এই নবগতা প্রশ্ন কুশিলা নৃপতি। কৃষ্ণ এয়া ভাগৱতৰ ফলতত মায়া কোন সেয়া সুধিছে। তাৰপিছত আৰু কি কি পিছৰ কেইটা কি আছিলে, এটা এটাকে কৈ দিয়াচোন। এরম নারদ বদতি শুনা বসুদেব বসন্ত এই মতে নিমিজেলে প্রশ্ন করিলন্ত। শুনি সিদ্ধ হবে মহা প্রীতি করিলা ও ঋদ্বিজ সদস্য নিপ এরম নবহিতে সিদ্ধান্ত দিলন্ত ক্রমে ওই আত্মান্তিক কুফ কবি মহিলা প্রথমে। ব্ৰহ্ম কৰ্ম যোগতাৰ নাম অৱতৰি শিশুৱে কৰাৰ কোনো কাম, এয়া সেই প্ৰশ্ন কোন যুগৰ ধৰ্ম
ভকতৰৰ দেৱপতি অভক্তৰ কেনেকুৱা গতি হয় আৰু সেই 9টা প্ৰশ্ন হয় আৰু এতিয়া নাৰদক পঢ়িলে মিলাই পোৱা নাই পঢ়িলে সেইটো 42 ক্ৰিয়া কৰিম যদি শুনাব খুজিব সুন্দৰ ইতিমধ্যে নিমিজনে প্ৰশ্ন কৰিলে শুনি চিত্ৰ সবে মহা প্ৰীতিক লভিলা প্ৰশ্ন শুনি চিত্ৰসকলে বৰ আনন্দ পালে আৰু শুনি চিত্ৰসবে মহা প্ৰীতিক লভিলা আৰু নিজৰ সদস্য দিশত তেওঁ সেই যজ্ঞ কৰি থাকোঁতেই এওঁলোক কৈছিলে গতিকে সেই যিসকল ঋষি আছিলে পুৰজন ঋষি থাকে যজ্ঞৰ পুৰোহিত তাৰমানে সেইসকলে উঠি এওঁক তাৰমানে প্ৰশংসা কৰিলে আৰু নৱকৃতে কীটান্ত দিগন্ত অনুক্ৰমে তাৰমানে ক্ৰমান্বয়ে এজনকৈ কবিগীতৰ পৰা আৰম্ভ কৰি তেওঁ উত্তৰ দিলে অত্যান্তিক সুখ কবি কহিলা প্ৰথমে অত্যান্তিক সুখ কয় সেইটো প্ৰথমে ক'লে আৰু প্ৰথমতে কবি কৈছে নিৰন্ত উত্তৰ শুনা মৰা ৰাজক কহো কথা সাৰ এই সাৰ কথাখিনি মই কওঁ এতিয়া কওঁ শুনা কৃষ্ণ যিটো শুনা ৰাজা মহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেহ দেখে আহিল সদায় কৃষকৰ কালে দুপুত্ৰ হয় গাঁৱে কৃষ্ণ প্ৰদান কৰিলে সেৱা নকৰে কৃষ্ণ পদক সেৱা দেখে হৰে তাহাকে প্ৰলয় ৰাজা অত্যান্তিক প্ৰথম প্ৰশ্ন আছিলে এইটো অত্যান্তিক সুখ কাক কয় গতিকে অত্যান্তিক সুখটো কাক কয় যে যি সকলো লোকে সদায় পুত্ৰ দ্বাৰা ধন জন এইবোৰ বিচাৰি আকুল হৈ থাকে যাৰ মন সেই সকলৰ কাহানিও সংসাৰৰ হৈ নুঠে অৰ্থাৎ বাৰে বাৰে সংসাৰলৈ আহি থাকিব লাগে জন্ম হৈ থাকিব লাগে এইবোৰ একেবাৰে ব্ৰহ্মলোক পৰ্যন্ত সুখ পাব পাৰে কিন্তু আকৌ সংসাৰলৈ ঘূৰি আহে ৰাজকৈ কৰি ব্ৰহ্মলোকৰ চলে পুণ্যশীল বুদ্ধিজনে সংসাৰতে কৰে গতিকে এইটো আচল সুখ নহয় আত্মা সুখ নহয় পঞ্চ ব্ৰহ্মলোকতো আচৰিত সুখ নাই আত্মসুখ ইন্দ্ৰিয়ৰ মাত্ৰ সুখ তাতো হয় গতিকে দামে কৃষ্ণ প্ৰদান কৰিলে সেৱা নকৰে তেতিয়ালৈকে ভগৱন্তৰ চৰণ পদ্মত সেৱা নকৰিব তেতিয়ালৈকে একো কালে কৃষকৰ একো কালে নুপুচয় হয় তাৰমানে কি হয় জন্ম মৃত্যুৰ হয় বাৰে বাৰে সংসাৰ আহি থাকিব লাগিব গতিকে কৃষ্ণ পদক সেৱা দেখে ভগৱন্তৰ চৰণ সেৱাৰ বাহিৰে অৱদুখাৰ নুপুচে গতিকে যেতিয়াই কৃষ্ণ পদক সেৱা কৰি অৱ সংসাৰৰ পৰা মুক্ত হয় অৰ্থাৎ মুক্ত হয় আৰু বৈকুণ্ঠলৈ যায় তেতিয়াহে আৰু জীৱন পুনৰ দুখ যাতনা বুজি কৰি সংসাৰলৈ আহিব নালাগে গতিকে সেইটো অত্যান্তিক আচাৰ্য সংসাৰত তাৰ পৰা ওপৰত সুখ নাই এয়া হ'ল এতিয়া ভাগৱত ধৰ্ম প্ৰবন্ধ কৃষ্ণ আই
সেইটো আগলৈ যাব লাগে আচলতে অজাতি পাতবিলাকৰ জানিলে নিশ্চয় যিটো ধৰ্মত সুখেৰে মূঢ় জানো অৰ্থাৎ একো অজ্ঞানী সকলো তৰি যায় জানিলেই তৰে আৰু কোনো জাতি পাতৰ ব্যৱস্থা নাই অজাতি পাতবিলাক জানিলে নিশ্চৰে। এতিয়া ইয়াত এটা ডাঙৰ কথা সোমাই আছে। কি সোমাই আছে যে মই ভাগৱত ধৰ্মৰ লক্ষণ কম আৰু ভাগৱত ধৰ্মটো তাৰমানে কোনে কৈছে প্ৰভু ভগৱন্তই কৈ আছে আৰু এতিয়া ইয়াত ক'লে ঋষিপুৰ মুখে বিমৰ্ষে পূৰ্বত আপুনি নাৰায়ণ ভগৱন্তৰ পূৰ্বত মই এইটো কিয় বিমৰ্ষ কৰিলে আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰিনাম কিন্তু সত্য বুলি ভৈৰা পাছে এটা উপগত দেখি ব্ৰহ্মা আদি দেৱগণো আছে যত এক স্থান হৈয়া প্ৰৱেশ কৰে আলোচন কৃষ্ণ বিনে আমাক নপদে পূজন কেৱল এনেদৰে আলোচনা কৰি যত দেৱগণ নিৰন্তৰে কৰিলে কৃষ্ণক আৰাধন তেওঁলোকে গৈ নিৰন্তৰে ভগৱন্তক আৰাধনা কৰিলে আৰু আৰাধনা কৰি ক'লে যে আমাৰ সেৱা পূজা একো আমাৰ নাই আমি জন্ম হলো আৰু একো নাই আমাৰ গতিকে প্ৰভু তেওঁলোকৰ মানে সুখৰ কথা বিচাৰিলে যে সকলো মানুহে অকল ভগৱন্তকে সেৱা কৰে আৰু গুচি যায় সকলো তেতিয়া ভগৱন্তই বিমৰ্ষ কৰে যে ঠিক আছে তোমালোকে চোৱা মোৰ ভকতি কৰিলে সকলো উঠাই হৈ গুচি যাবই কোনো কথাই নাই গতিকে তোমালোকে মোৰ ভকতিটো ঢাকি দিয়া মোৰ ভক্তি স্বৰ্ণহত তোমাৰ সাৰমন তোমালোকে ভাবিছা মোৰ ভক্তিটো তাৰমানে ঢাক খাব লাগে পঢ়া উপগ্ৰন্থডাল যেন মনে লয় যেনমতে আমাৰ ভকতি স্বৰ্ণ হয় তোমালোকে নিজ ইচ্ছা মতে মোৰ ভকতিটো ঢাকি দিয়া আৰু তাৰমানে চন মানে নষ্ট কৰা নহয় ঢাকি থোৱা তাৰমানে মোৰ তোমালোকে এনেকুৱা গ্ৰন্থ ৰচনা কৰা আৰু কৰি পেলাই মোৰ ভকতিটো তোমালোকে ঢাকি দিয়া আৰু মহাশংকৰ আজ্ঞা হৰি লীলা বিদ্যমান আৰু শিৱকো ক'লে আৰু শিৱই নকৰা বুলি কৈছে বাৰু যি কি নহওক পিছত আকৌ কৰিলে তেওঁ কৰিলে আৰু সেইখিনি পিছৰ কথা কিন্তু এতিয়া প্ৰশ্ন হ'ল এইটো যে ঋষিমুখে সেইবোৰ ধৰ্ম প্ৰকট কৰাইছিলে কিমানবোৰ সেইবোৰ ভাগৱত ধৰ্মৰ ভিতৰলৈ আহিব নোৱাৰে আৰু সেইবোৰ দেৱ দেৱতা অন্য সকলোৰে পূজা পাতলৰ ব্যৱস্থা কেৱল ভগৱন্তৰ তাৰমানে ধৰ্ম নহয় সেয়া ভগৱন্তই নিজ মুখে নিজৰ ধৰ্ম কৰে পঢ়িলা আপোনাৰ মুখে নিজৰ ধৰ্ম যত এতিয়া চাব পঢ়িলা আপোনাৰ মুখে নিজৰ ধৰ্ম যত নিজৰ ধৰ্ম তেওঁ নিজ মুখে কৈছে আৰু জাকৰাণী মূঢ়জনতই অজাতি পাতকীয় তাক জানিলে নিশ্চয় এতিয়া প্ৰশ্ন হ'ল যে নিজ মুখে কোৱা ধৰ্মবোৰ ভগৱন্তৰ ক'ত আছে এক নম্বৰ কথা হ'ল যে ভাগৱত শ্ৰীমদ ভাগৱত নামৰ তেৰম বাংময়ী মূৰ্তি ভাগৱত তেওঁৰ বাক্যময় মূৰ্তি দ্বিতীয় গীতা তেওঁৰ নিজৰ বাক্যময় মূৰ্তি এইটো ভাগ ভগৱন্তই নিজ মুখে কোৱা এইটো ভাগ শাস্ত্ৰ আৰু এতিয়া আমাৰ মনলৈ এনেকুৱা কিছুমান প্ৰশ্ন আহিব লাগে প্ৰশ্নটি আমাৰ মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিলে মাধৱে বলন্ত শ্ৰুতি স্মৃতি ভগৱন্তই নিজ মুখে কৈছে মাধৱ মোৰ আজ্ঞা বাণী জানা নিশ্চয়
আজ্ঞা আৰু বাণী শ্ৰুতি আৰু স্মৃতি এই দুটাকে মোৰ আজ্ঞা বাণী মানুহৰ বলতো মোৰ আজ্ঞা বাণী জানা নিশ্চয় আকৌ উলংঘা যিটো জনপ্ৰবৰ্তন এয়া উলংঘা কৰি যিসকল প্ৰৱৰ্তন কৰে সিও ভৰিল মোৰ আজ্ঞা পৰিলেখ আছে মোৰ ভক্ত সন্তু বৈষ্ণৱ কিন্তু নহয় মোৰ ভকতেও মোৰ আজ্ঞা বাণী শ্ৰুতি স্মৃতি উলংঘা কৰিলে তেওঁ ভক্তৰ পদতে নেৰাকৈ তেওঁ বৈষ্ণৱৰ যোগ্য নহয় অৰ্থাৎ বৈষ্ণৱটো ভকতৰ অলপ তলত তেওঁ বৈষ্ণৱ নামৰ অধিকাৰী নহয় উপাধিৰো যিজনে শ্ৰুতি স্মৃতি উলংঘা কৰে অৰ্থাৎ মোৰ আজ্ঞা বাণী শ্ৰুতি স্মৃতি এই ঘোষণাৰ বিকৃত অৰ্থ কৰি ডাঙৰ ডাঙৰ পণ্ডিত বোৰেও কৈ ফুৰে যে শ্ৰুতি স্মৃতি মানিবলৈ কৈছে ৩৩ কোটি দেৱতা ভূত প্ৰেতক পূজা কৰিবলৈ কোৱা শ্ৰুতি স্মৃতিবোৰ ঈশ্বৰে মানিবলৈ কৈছে এনেকুৱা অনৰ্থ কথা কয় যে সেয়া দেখোন কৈছে মাধৱদেৱে ভোকাত লিখিছে শ্ৰুতি স্মৃতি মানিব লাগে কিন্তু তেওঁলোকে এই কথাটো নেজানে যে মাধৱে কোঁৱৰে মোৰ আজ্ঞা বাণী শ্ৰুতি স্মৃতি মানিব কৈছে মোৰ আজ্ঞা বাণী গতিকে মাধৱৰ আজ্ঞা বাণী শ্ৰুতি মাধৱদেৱৰ লিখা শ্ৰুতি কোনে মাধৱে লিখা আজ্ঞা বাণী শ্ৰুতি কোন পণ্ডিতে মানে আজি শ্ৰুতি কোৱাবলৈ গ'লে ক'ত পোৱা যায় যে কৃষ্ণই কৈছে বা নাৰায়ণে কৈছে বা ৰামে কৈছে এনেকৈ ঈশ্বৰৰ মুখৰ বাণী ক'ৰবাত শ্ৰুতি স্মৃতি আছেনে যদি আছে তেতিয়া আমি সেইসোপা মানি লওঁ যদি নাই মাধৱৰ আজ্ঞা বাণী যিবোৰ শ্ৰুতি স্মৃতি নহয় সেইবোৰ আমি মানি ল'ব নালাগে গতিকে আমি বিচাৰিব লাগিব যে মাধৱৰ আজ্ঞা আৰু বাণী শ্ৰুতি স্মৃতি আছে নেকি কিবা তেতিয়া আমি দেখা পাম যে ভাগৱত ভগৱন্তৰ নিজ মুখৰ বাণী মম বাক্য ভাগৱত মোৰ আজ্ঞা গতিকে মোৰ বাণী ভাগৱত বাণী শ্ৰীনাৰায়ণৰ মুখৰ বাণী এই কথাটো আমি জানো আৰু ভাগৱত শ্ৰুতি হয় নে নহয় মানে শ্ৰুতি নহয় শ্ৰুতি ৰত্ন সৰ্বশ্ৰুতি শিৰো ৰত্ন ভাগৱত বনমাৰে হৰিনাম সিংহ কথা কৰে এতিয়া আমাৰ ভকতে কিয় ভাবিব লাগে আকৌ নিজ মুখে কোৱা শ্ৰুতিখন শ্ৰুতি ৰত্ন থাকোতে এয়া শ্ৰুতি ৰত্ন সুন্দৰ কথা শ্ৰুতিৰ ভিতৰত শিৰোৰত্ন সৰ্বশ্ৰুতিৰ শিৰোৰত্ন আৰু মাধৱৰ বাণী এইটো খাটাৰ কথা গতিকে ভকতে সুদীৰ্ঘ বিশ্বাসে ধৰিব লাগে ভাগৱত ভগৱন্তৰ নিজ মুখৰ বাণী অন্যহাতে স্মৃতি বিচাৰি আমি সামাজিক হোৱা দৰকাৰ নাই স্মৃতি বেদান্তৰ ত্ৰয়ী প্ৰস্থান আছে তাত স্মৃতি প্ৰস্থান আছে স্মৃতি প্ৰস্থান গীতা উপনিষদৰ সাৰাংশ গীতা স্মৃতি প্ৰস্থানৰ অন্তৰ্গত কৰা আছে গতিকে স্মৃতি মানে কি স্মৰণ কৰি এইটো কথা কোৱা হয় গীতাখন যে কুৰুক্ষেত্ৰ যুদ্ধক্ষেত্ৰত কৈ আছিলে এয়া গীতা ৰূপে আমি কেনেকৈ পাৰো কোনে কৈছে গীতা ১ নম্বৰ শ্লোকটো কি ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰে সমবেত যুদ্ধ মামকা পাণ্ডৱাকে মুক্তিম পৰ্বত সঞ্চয় যে সঞ্জয় প্ৰশ্ন কৰিছে কোনে ধৃতৰাষ্ট্ৰই আৰু তেতিয়া সঞ্জয়ে এই ভগৱন্তৰ কোৱা কথাবোৰ স্মৰণ কৰি স্মৃতিৰ পদৰ পৰা তেওঁ কি কৈছে চকু মুদি চাই আৰু তাৰ পৰা ইয়াত তাৰমানে ব্যক্ত কৰি আছে কথাখিনি গতিকে সেই ফালৰ পৰা স্মৃতি গীতা গতিকে স্মৃতি ভগৱন্তৰ
আমি পালো যে শ্ৰুতি আজ্ঞা কৰে নহয়, বোলে হয় এনেকৈ হয় মন মনা ভাৱ মন ভক্ত মন ধ্যানী মান নমস্কুৰ মান এবাৰ সত্যম প্ৰতিৰাত বিউচিমে শপত খাই এয়া আজ্ঞা দিছে, শপত খাই কৈছো। আৰু সিমানেই নহয়, সৰ্বধৰ্মৰ পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ অহং ত্বং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। সন্দেহ নকৰিবা, সৰ্বধৰ্ম ত্যাগ কৰা, মোৰ দেশ সলনি এনেকুৱা আজ্ঞা আছে। আৰু কৰবাত মাধৱৰ আজ্ঞা নিজ মুখে কৈছে। আৰু কৈছো তোমাক সত্যবাদী শপত খাই কৈছে। কোৱাৰ পিছতো যদি আমি আৰু স্মৃতি বিচাৰি আজ্ঞা বাণী বিচাৰি যদি আবাদ কৰি খাওঁ, তেতিয়া কামত নাহিব। গতিকে এই কথাটো মই আজি সুযোগ এটা আপোনালোকক মনত পেলাই দিছো। ঘোষা অনৰ্থ কৰে, শ্ৰুতি স্মৃতিবোৰ মাধৱৰ আজ্ঞাবাণী বুলি ক'ব যায়, সেয়া নহয়। তেতিয়া তেওঁ ভগৱন্তই কৈছে শ্ৰুতি স্মৃতি মম বাক্যে যস্তু লক্ষ্য প্ৰৱৰ্ততে মোৰ তত্ত্ব। অৰ্থাৎ তাৰ অৰ্থ দুটা হ'ব পাৰে। শ্ৰুতি স্মৃতিবোৰক মোৰ আজ্ঞাবাণী বুলি মানি ল'বা বুলিও হ'ব পাৰে অৰ্থটো, বা নতুন অৰ্থ কি হ'ব, মোৰ আজ্ঞাবাণীকে শ্ৰুতি স্মৃতি বুলি মানিবা। শ্ৰুতি স্মৃতি মম বাক্যে, কাৰণ তেনেকুৱা কথা গীতাত কৈছে, যিহেতু অহমত বেদটো বেদান্তবিদ বেদবিধি বস্তু অহম, তাৰ কথা কৈছা। বেদান্তবিদ মই, বেদান্ত মই যিটো কওঁ সেইটো কথা। গতিকে সেইফালৰ পৰা এই কথাটো তেনেকৈ প্ৰমাণিত হয় যে মই মোৰ আজ্ঞাবাণীকে শ্ৰুতি স্মৃতি বুলি মানি ল'বা। তাৰ বাহিৰে অন্য শ্ৰুতি স্মৃতিয়ে তোমালোকক নৰকলৈহে নিব। গতিকে শ্ৰুতি স্মৃতি বিচাৰি আবাদ কৰি খাবলৈ মোৰ আজ্ঞাবাণীবোৰ মানিলে শ্ৰুতি স্মৃতি মনা হ'ব। সেইটোও হ'ব পাৰে, বা নতুন এইটোও হ'ব পাৰে যে যিমানবোৰ শ্ৰুতি স্মৃতি আছে মোৰ আজ্ঞাবাণী বুলি মানিবা। কিন্তু সেই আজ্ঞাবাণী সেই সময়ত শ্ৰুতি এখনতো মাধৱৰ আজ্ঞাবাণী নহয়, কোনো এখনো নহয়। এতিয়া ভগৱন্তই এইটো মিছাকে কৰে নেকি? মোৰ আজ্ঞাবাণী শ্ৰুতি স্মৃতি শব্দটো। গতিকে সেইফালৰ পৰা কেতিয়াও এইটো সন্দেহ নকৰিব আপোনালোকে, এইটো খাটাং সিদ্ধান্ত। আজি চিন্তা কৰিব নালাগে। মই সেই মাধৱৰ আজ্ঞাবাণী শ্ৰুতি স্মৃতি বিচাৰি বুলি এটা প্ৰবন্ধও লিখিছিলো। আমাৰ মিৰ্জা অধিৱেশনৰ তাত আছে এইটো মোৰ প্ৰবন্ধটোৱে ছপা হৈছে তাত স্মৃতি গ্ৰন্থত। কৃষ্ণ কৃষ্ণ হ'ব। মই অকণমান দেৰি ললো এই কথাখিনি অৱগত কৰাবৰ কাৰণে। গতিকে কৃষ্ণ কৃষ্ণ এই ৰাম পৰতে ৰাখ নিতে কৰে ৰতি, সেই ভাগৱত ধৰ্ম জানিবা শ্ৰীপতি। এই ৰাম পৰই যিটো ভাগৱত ধৰ্ম আশ্ৰয়, সদাচিত তাৰ আৰ নাহি ক্ষয়। কৃষ্ণ দেউতা এতিয়া কি ক'লে মানে চোৱা, এই ভাগৱত ধৰ্মক কাক কয়? পৰম ভকতে যাক নিজে কৰে ৰতি, পৰম ভক্তসকলে নিজে ৰতি কৰি থাকে। বুদ্ধ মৈত্ৰেয় জাম্বৱান বিবেকানন্দী চিত্ৰ পৰ্যন্ত যাক নিজে ৰতি কৰে, নাৰদ আদি এইসকলে যিটো ধৰ্ম সদায় ৰতি কৰি থাকে, সেই ভাগৱত ধৰ্ম জানিবা শ্ৰীপতি। তাকেই ভাগৱত ধৰ্ম বুলি কোৱা হয়। আৰু পৰমি যিটো ভাগৱতৰ ধৰ্মক আশ্ৰয়, কদাচিতো তাৰ নাহি ক্ষয় হয়।
বাৰে বাৰে জন্ম হোৱাৰ ভয়, মৰণৰ ভয়, আটাইতকৈ ডাঙৰ ভয় সেইটোৱে। গতিকে সেই ভয় সম্পূৰ্ণ নিবাৰণ হয় যদি এই ভাগৱত ধৰ্ম পালন কৰে। গতিকে মই যিটো ভাগৱত ধৰ্ম তাৰমানে সংসাৰৰ ভয়টো আটাইতকৈ ডাঙৰ ভয়টো নিবাৰণ হয় কৃষ্ণ। কৰ্ম নকৰিলা সমস্তে পুণ্য ফল উপজয় আপুনি দেখা ভকতি বল এৰাম আন ধৰ্মে মন্ত্ৰ তন্ত্ৰ চিত্ৰ ভাগৱত ধৰ্মে নাহি কি কৃষ্ণ 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 এয়া ক'লে যে ভয় নাই সংসাৰৰ। আৰু এটা ডাঙৰ কথা, কৰ্ম নকৰিলাতো সমস্তে পুণ্য পায়। অৰ্থাৎ যাৰ যজ্ঞ পূজা পাতল এইবোৰ নকৰিলেও তাৰ যিবোৰ ফল হয় সেইবোৰ কৰি ভকতিত সেই সকলো মিলি যায়। নাম কোমলনে সবে উপজে লগত। গতিকে ইমান সুন্দৰ যে ঈশ্বৰৰ ভকতি যদি কৰে তেতিয়াহ'লে সমস্ত অন্য কৰ্মবোৰ হাতত নকৰিলেও হ'ব। নিজে নিজে নামৰ লগত আহি থাকিব, ধৰ্মৰ ৰাজা নাম, আৰু বাকী ধৰ্মবোৰ কিংকৰ, নামত কিংকৰ। ৰজা আহিলে যেনেকৈ কিংকৰবোৰ আহে তেনেকৈ আহিব। আৰু এটা ডাঙৰ কথা ক'লে, আনৰ ধৰ্মে মন্ত্ৰে তন্ত্ৰে চিত্ৰ বহু হয়, ভাগৱত ধৰ্মে নাহি কি হ'ব শংকৰে। অন্য যিবোৰ ধৰ্ম কৰে তাৰমানে যাগ যজ্ঞ পূজা পাতল ইয়াতো অনেক চিত্ৰ, দেশৰ চিত্ৰ, কালৰ চিত্ৰ, পাত্ৰৰ চিত্ৰ, এইবোৰ বিচাৰ আছে। বিধিৰ কিংকৰ ধৰ্ম, আন ধৰ্ম চব বিধিৰ কিংকৰ, বিধি মানি কৰিবই লাগিব। আৰু ভাগৱত ধৰ্মত তেনে সংশয় নাই। এতিয়া বিধি মানি কৰা বিধিৰ কিংকৰ বুলি কিয় কয়? অৰ্থাৎ বিধিত আগে আগে যায়, ধৰ্মটো পিছে পিছে যায়। বিধিটো যদি শুদ্ধৰূপে হয় তেতিয়া ফল পায়, আৰু যদি বিধি উলংঘা হয় নৰকলৈ যায়। গতিকে বিধি উলংঘা কৰিলে বিপদ আছে। আৰু এইটো বিধিৰ কিংকৰ ধৰ্ম সেইকাৰণে কয়। এতিয়া বিধিকেইটা কি আছে? দেশৰ বিচাৰ। য'তে ত'তে কৰ্মকাণ্ড যাগ যজ্ঞ কৰিব নাপায়। সেইটো দেশ বিচাৰ কৰিব লাগে, অৰ্থাৎ ঠাই যজ্ঞ কৰা। সাঁচিবাব লাগে ৰূপে দ্বাদশ বছৰ, তেনেকে পবিত্ৰ স্থান হয় যজ্ঞ। 12 বছৰ হাল বাই মাটি পবিত্ৰ কৰিহে যজ্ঞ কৰিব লাগে। সেয়া আমাৰ জনতৰ যায়। যজ্ঞভূমি চনতে চিতাক পাইছিলে যজ্ঞভূমি। গতিকে এই যুগত কোনে 12 বছৰ হাল বাই পবিত্ৰ কৰিব যজ্ঞ কৰা ভূমি? গতিকে আৰু আৰু পংক্তি লোকক ব্ৰাহ্মণে দেখা জেগা যজ্ঞ কৰিব নাপায়। পংক্তি লোকক ব্ৰাহ্মণ আৰু কুকুৰে দীক্ষাই থকা জেগাত কৰিব নাপায়। আৰু কৃষ্ণ আৰু পক্ষ বিজ্ঞানে কুকুৰা চৰাই পাখি বাঁহ পৰা জেগাত যজ্ঞ কৰিব নাপায়। আজিকালিতো ঘৰে ঘৰে ব্ৰইলাৰ হৈ গ'ল, ব্ৰইলাৰটো কুকুৰা। গতিকে এতিয়া ক'ত জেগা বিচাৰি পাব? যজ্ঞ কৰিবলৈ জেগাই নেই। সেইটো দেশৰ বিচাৰ, কালৰ বিচাৰ। ইমান সময়ত আৰম্ভ হ'ব লাগিব, ইমান সময়ত শেষ হ'ব লাগিব। কাল চিত্ৰ হ'লে কি হয়? এই সাধাৰণ কৰ্মকাণ্ডৰ কথা এটা কৈছো। অম্বৰীকে একাদশী ব্ৰত পালন
প্ৰদান কৰিলে কৰ্মকাণ্ডৰ অন্তৰ্গত সেইটো তেওঁ কাজতি বিচাৰে কাজতি কৰিছিলে গতিকে কাজতিৰ ভিতৰত পালন নকৰিলে কি হ'ব কৈ দিলে কাজতিতে যে ইজনে নকৰে পালন বাহাৰ পাপেৰ কথা কি কৰে বৰ্ণৰ ব্ৰহ্ম হত্যা পাত্তাৰ হৰিব নিশ্চয় নিজৰ ৰিকনিত কবু মিথ্যা নয় কৰ্মকাণ্ড ইমান কঠিন সময়মতে ব্ৰত আৰম্ভ হ'ব লাগিব সময়মতে ব্ৰত ভংগ কৰিব লাগিব নকৰিলে ব্ৰহ্ম হত্যা নহয় এনেকুৱা আচৰিত কথা মুনিয়ে নিজৰ পুতেকক তাৰমানে জয় কৰাবৰ কাৰণে ইন্দ্ৰক বধ কৰিবৰ কাৰণে যজ্ঞ কৰিছিলে আৰু সেই যজ্ঞ কৰি তেওঁ আহুতি দিছিলে কিন্তু কি হ'ল মন্ত্ৰহীন চৰত বৰ্ণত বা মিথ্যা প্ৰযুক্ত নৰতমৰ ক্ষমা হওক সবাক ভদ্ৰযজমান মিনিষ্কৃত কেন্দ্ৰ তত্ত্ব চৰত অপৰাধাঘাত তাৰ ভাগনি আছে আমাৰ ভাগৱতৰ ষষ্ঠ স্কন্ধৰ বিদ্যা প্ৰবন্ধৰ প্ৰথম অধ্যায়ত পাব মন্ত্ৰ সৰোবৰ ইনোভাৰ যদি অন্তৰূপে ব্ৰহ্মাণ্ডৰ ব্ৰাহ্মণৰ বাক্য ধৈৰ্যৰ উপধৈৰ্য জমানা কৰে হ'ল যেনেকৈ ইন্দ্ৰতত্ত্ব শব্দটো উচ্চাৰণ কৰা অপৰাধত নিজৰ পুতেকক মাৰি পেলালে গতিকে আনৰ কাৰণে কি থাকিব আৰু এইটো ডাঙৰ কথা স্বৰ ভুল হলে তাৰমানে বিপৰীত ফল হয় যজ্ঞকাৰীহে তাৰমানে মৃত্যু হয় সেইটো এতিয়া মই নকওঁ সেইখিনি কবলৈ কেতিয়াবা কম বাৰু তেওঁ কি ভুল কৰিলে দহটা মুনিয়ে মন্ত্ৰটো আছিলে ইন্দ্ৰচক্ষু বিভাগ এটা স্থানত এইটো মন্ত্ৰ উচ্চাৰণ কৰোঁতে তেওঁ ভুল কৰিলে কিবা এটা সেইটো এতিয়া নকওঁ সময় নহ'ব কেতিয়াবা কম বাৰু কৃষ্ণ আৰু গতিকে ভাগৱত ধৰ্মত তাৰমানে সেইবোৰ সংশয় নাই নে দেশৰ বিচাৰ নাই কালৰ বিচাৰ নাই পাত্ৰৰ বিচাৰ নাই হৰি নাম কীৰ্তন নাহি দেশ কাল পাত্ৰ নিয়ম সংযময়ে বিধি তাৰমানে ভাগৱত ধৰ্মত সেইবোৰ নাই বাকীবোৰত আছে কৃষ্ণ আইন এরম শুনিও ক ভাগবত ধর্ময়া সে যত ও পরিভবে কত আজি তোমার আগত এরম শুনা কখনো কত করিয়া প্রবন্ধ নবসিদ্ধ কথাইতো একাদশ স্কন্ধ কৃষ্ণ চিন্তা কৃষ্ণ কৃষ্ণ 49 নম্বৰ গাইছে অবিৰূপতে তাৰমানে মই হেৰি ডাৱৰীয়া বতৰটো ইয়াত তাৰমানে বিভাগ মই ভালকে তাৰমানে হ'ব বাৰু এতিয়া দেখা পাইছো ধৰ্ম আছে হয় ভাগৱত ধৰ্ম বহু প্ৰকাৰ আছে মই কৈছিলো আগতে গতিকে এতিয়া কবই আছে কৰিব বেগত আজি তোমাৰ আগত সেই ধৰ্মবোৰৰ কথা মই কম পুৰা সভাসদ কলীয়া প্ৰবন্ধ নৱসিদ্ধৰ কথাইটো একাদশ স্কন্ধ যত্ন কৰি শুনা প্ৰবন্ধ কৰি শুনা এয়াৰ একাদশত আছে নৱসিদ্ধ সংবাদৰ কথা ভালকৈ শুনাই ইয়াত জানিবলগীয়া কথা বহুত আছে আৰু ঘৰৰ পৰিযোগে কৰ্ম উপায় নাহি অতি কৃষ্ণ কথা শ্ৰৱণবিনাই কৃষ্ণ কথা শ্ৰৱণৰ বাহিৰে অন্য কোনো ধৰ্মই দিব নোৱাৰে অৰ্থাৎ ভাগৱত ধৰ্মৰ বাহিৰে অন্য কোনো ধৰ্মই গতি দিব নোৱাৰে কৃষ্ণৰ
নুপুজে জম যাতনা নীতি কৃষ্ণ এয়া ভগৱানী আমাক তাৰমানে এইটো উপদেশ দিছে যে চোৱা এই ঘৰ কলিযুগত কৰণৰ উপায় মাত্ৰ ইমানেই আৰু কৃষ্ণৰ কথাৰ বাহিৰে কৃষ্ণৰ কথা শ্ৰৱণৰ বাহিৰে অন্য কোনো পথে গতি নহয় আৰু কৈত পৰে নৰতনৰ কাৰণ ৰাখি স্থিতি বুলি আছে এতিয়া আমাৰ মৃত্যু হব আমি গম নাপাওঁ হাতে বাটে কৈত মৰণ মিলে কোনেনো জানিব অত্যাধিক নকৰে যমুৰ যাতনাৰ ভীতি এতিয়া যম যাতনাৰে ভুগিব লাগিব কত তাৰ ভয় এতিয়াও মনলৈ অহা নাই অত্যাধিক এতিয়াও কিয় ভবা নাই যে আমি বাৰে বাৰে যমৰ থাকিলে যমৰ আলহী হৈ থাকিব লাগিব গতিকে কিয় অহা নাই এয়া গুৰুজনৰ উপদেশ পাইছে আমাক কৃষ্ণ যায় আজিকালি কৰি আয়ুনি কৃষ্ণৰ চৰণে লৈ শৰণ অন্তৰে হে ৰাম আচন্তৰ ঈশ্বৰ কৃষ্ণ হৃদয় কলে হে ৰাম নজানে পামৰ কবে বিষয় বিকলে কৃষ্ণ দেউতা যে যাই আজিকালি কৰি আয়ু নিৰন্তৰে হয় আমি নিজে গমেই নাপাওঁ আমি যে মৰি আছো আমি মৰিবলৈ আগবাঢ়ি গৈ আছো এতিয়া আমি গমকে নাপাওঁ সূৰ্যৰ লগতো হয় জগতৰ আয়ু এই দিনবোৰ পাৰ হৈ গৈছে সূৰ্যই এটা দিন লৈ গ'ল ক'ৰ পৰা নিলে আমাৰ প্ৰত্যেকৰ আয়ুসৰ পৰা তেনেকৈ দিনৰ পিছত মাহ সপ্তাহ মাহ তাৰপিছত বছৰ বছৰ ঘূৰি সূৰ্যই এটা এটাকৈ আমাৰ জীৱনৰ পৰা দিনবোৰ কাটি কাটি লৈ গৈছে আমাক মৰিবলৈ আগবঢ়াই দি আছে গতিকে আজিকালি কৰি আয়ু নিৰন্তৰে কৃষ্ণৰ চৰণে লৈও শৰণ সত্তৰে গতিকে কিজানি কালিও আজিও কৰিব পাৰো ক'তো নোৱাৰো গতিকে সত্তৰে কৃষ্ণৰ শৰণ ল'ব লাগে আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে দূৰলৈ যাব নালাগে আমাৰ হৃদয় কমলতে ভগৱন্ত বহি আছে নজানে পামৰ সবে বিষয় বিকলে নেদেখো বিষয় বিকল ইন্দ্ৰিয় সুখত আমাৰ মনবোৰ মগ্ন হৈ থাকে বাহিৰিক শৰীৰৰ প্ৰতি মমতা থাকে ইন্দ্ৰিয়ৰ প্ৰতি মমতা থাকে তাৰ কাৰণে ঈশ্বৰৰ ফালে আমাক বৃদ্ধি কৰে সত্য অসত্য জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে ইয়াতে আত্মাও আছে জড় দেহটোও আছে তাৰ মাজতে মনটো আছে দেহৰ ফালে মন এৰি দিয়া তেতিয়াহ'লে বাদ খাব লাগিব আৰু আত্মাৰ ফালেদিৰে মুক্ত হোৱা এইটো ইয়াতেও দেখা পাইছিলে বাৰে মায়া মাতি দুখিত মায়া মানে দেহৰ মমতা আৰু বিষয়ৰ মমতা এইবোৰ মায়া আৰু দুখিনত ভক্তি মায়ে আমাক মেলাই মায়া মায়ে বান্ধে আৰু দেখি দিয়া ৰোমাঞ্চ হৈ লাগা মায়াই বান্ধটো ভক্তি মায়ে মেলা অন্ত দুইটাটো পৰ্যন্ত লাগে আছে ভগৱন্ত কৃষ্ণ গতিকে আমি এইবোৰ কথা মনত ৰাখিব লাগে কৃষ্ণ 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 হে ৰাম পৰম পুহিত নিজ আত্মমোধাৰি অধুগতি যাই লোক পাংক
হৈ হৈ এটাকৈ আমাক খঙি দিয়ে দেখোন। কিন্তু একেবাৰে শেষ মুহূৰ্তলৈকে হৰি আমাৰ হৃদয়ত থাকে। গোটেইবোৰে এৰাৰ পিছতহে তেওঁ যায়গৈ। এনেকুৱা আত্মা নিজ মহাহৰি অধোগতি যায় লোক অসাংখ্য অনাগৰি। সেই ঈশ্বৰক আমি স্বীকাৰ নকৰো, আমি তেওঁক আদৰ নকৰো। ধ্যানী হৈও যান্ত্ৰিক কৃষ্ণৰ সমূহ, এই যে কৃষ্ণৰ সমূহ, তাৰমানে আত্মাও আছে ইয়াতে, দেহটোও আছে। গতিকে কৃষ্ণ আমাৰ হৃদয়তে আছে। কৃষ্ণৰ ফালে মুখ কৰে, আমাৰ মায়াৰ ফালে আমাৰ পিঠি হব। আৰু যদি মায়াৰ ফালে মুখ কৰো, তেতিয়া কৃষ্ণ ফালে আমাৰ পিঠি হব। গতিকে সেইকাৰণে কৈছে কৃষ্ণৰ সন্মুখ হোৱা, মায়াৰ ফালে পিঠি দিয়া, দেহৰ মুখৰ ফালে পিঠি দিব লাগিব। দুইটা একেলগে নহয়। এটাৰ ফালে পিঠি দিলে এটাৰ ফালে সন্মুখৰে, এটাৰ ফালে পিঠি দিবই লাগিব। গতিকে দুয়োটাৰ ফালে থাকিলে